তই কি লবি নে মাছ হাতা পাৰ একজৰা কি ললাকে খালাকে আগতে খাই তো হাই হেল্ল' নমস্কাৰ আৰু ওয়েলকাম টু আপোনাৰ ব্লগ চাহৰ আপোনাৰ সকলো ভালে আছে মই পুৰা ভালে আছোঁ আপোনালোকে বহুতে বেছি মনত দিলে তাৰ আপোনালোক বহুত দিনৰ বাদ আজি মানে মই এতিয়া যাম বজাৰ কৰিবৰ কাৰণে তো বজাৰত কি কি বস্তু আনো তাকে আপোনালোকক দেখাম আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ আজি হ'ল উৰুকা তো মোৰ ফালৰ পৰা আপোনালোকক উৰুকাৰ মানে বিহুৰ বহুত শুভেচ্ছা থাকিল তো মোৰ লগত আছে জয়ন্ত পংকজ আজি মানে গোটেইকেইটা আমি যাম বলক মই এতিয়া মানে চাইকেল লৈ দিলোঁ মনাখন লৈ ল'লোঁ সো গাইস মই এতিয়া বজাৰলৈ বুলি সাইকেলখনত উঠি ললো তো এয়া পংকজ বজাৰ যা জয়ন্ত জয়ন্ত মানে সাইকেল চলাই এতিয়া বজাৰ কৰিব যাম বলো মোৰ লগত আছে পংকজ তোৰ কি খবৰ আজি বিহু টামাকা হ'বলৈ গৈ আছে এতিয়া আমি বজাৰত যাই আছো বজাৰখন কাম দিছিল ও বাগান পাৰা বজাৰত যাম তো ইফালে জয়ন্ত আৰু নয়ন যা আছে ঐ কজা দে যা তো আমি গৈ আছো তো বজাৰত কি কি বস্তু আছে তাকে আপোনালোকক অলপ দেখুৱাম তো মই যে দেখাইছিলো আগৰ ভিডিঅ'টোত তো বলক ভিডিঅ'টো এনেকৈ আমি আৰম্ভ সো গাইস আমাৰ গাঁৱৰ মানে এটা আপোনালোকক পৰিৱেশ কি ধুনীয়া পৰিৱেশ মানে ইয়াতে খেতি কৰি আছে চাই লওক ইয়াতে কি ধুনীয়া খেতি বেহাৰৰ খেতি কৰিছে আৰু এইফালে আপোনাৰ দূৰত আপোনাৰ আছে আলুৰ খেতি আছে এইফালে আপোনাৰ কবিৰ খেতি আছে হাই গাইস তনে বাগানপাৰা বজাৰ এতিয়া বাগানপাৰা বজাৰৰ পৰা আমি গাহৰি ল'ম 1 কিলো ব্ৰইলাৰ 1 কিলো আৰু কি 1 কিলো তই কি ল'বি নে মাছ হাতা পাৰ একজৰা চব ল'ম পাৰা কি কৰিবি পাৰা খাব নাপায় পাৰাটো খাব পায় আমি খাম মানে পাৰা নহয় জোল খাবি পাৰাৰ মাংস নাখাওঁ গাইস দেখছি না বোলে পাৰা মাংস খাব বোলে পাৰা মাংস মানে পাৰা মাংস খাবা হৈছে কাৰণ পাৰাটো হৈছে মানে শান্তিৰ প্ৰতীক এটা সেইকাৰণে সিহঁতক মই কৈছো মানা কৈছো তই পাৰা কি খাবি আজি একটা শান্তি প্ৰতীক তই কি ল'বি পংকজ গাহৰি পাৰ হাঁহ আৰু লোকেল চৰ এটা লোকেল চৰ ল'বি মাছ এটা ল'ম 10 কেজি ওজনৰ 10 কেজি আজি সকলোৱে ল'বি মাছ কি কয় গেলা মানুহ দেখা নাই পৰিয়াল তহঁতে কি ল'বি আৰু মাছ ল'বি নে নলা তো মই ল'ম মাছ ল'ম এটা ময়ো মাছ এটা ল'ম তো আৰু কি বুলি কয় ব্ৰইলাৰ চইলাৰ কিবা এনেকৈ ল'ম আৰু মিলাই মিলিকে সিহঁতে বোলে প্লেন কৰি আছে তহঁতে আৰু কি ল'বি হা আৰু কি ল'বি পাৰাকে খাবি তই পাৰাকে খাবি কচোন পাৰা খাব নালাগে কৈছো না মই পাৰা খাব মানা কৰা পাৰা খাং আছে পাৰা খাব নালাগে কৈছে জানে তই মুখা হাতখন কিয় ধৰি আছা কচোন তই লাষ্ট নকৰবি আমি এতিয়া যাই আছো গাহৰি 1 কিলো ল'বা ঠিক আছে গাহৰিটো ঠিক আছে বাৰু তো গাহৰি ঠিক আছে তো মই চব্জি ল'ব লাগিব তো মই বনাইছিলো তোর মনে করছিস করতেছি এটা সাবি বাস্তা হলে যাবে মাংস मारो मुझे मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक हो रहा है তো গাইস মই আহি বজাৰ পালে মই সিধা গলে পাম সবজি বজাৰ লেফট সাইডে গলে পাম মাছৰ বজাৰ আৰু এইফালে মই আহি কিনে এটা বৰ্তমান চাহ খাম মানে আমি বজাৰ সৰ কৰা কৰে মানে খাব লৈছো তো সেই তাৰ বলে পুৰা খৌখা মানে হিছে পুৰা ভাল লাগছি এতে চাহ বনালা তই কি হবি গাখীৰ চাহ আৰু ভকা পিঠা আহিছে এইফালে এমনে বজাৰত আহি এনেকুৱা দোকানত মানে খোৱা মজা আছে বেলেগ বহুত মজা মানে এইফালে ইয়েতো খোৱা মানুহ খৌখা এটা খোৱা মানুহ তো গাইস আমাৰ ইয়া ভকা পিঠা আহি গ'ল প্ৰথম সি ললাকে খালাকে আগতে খাই আগতে খাই ইও লৈছে না চাই খাব লৈছে পুৰা খাই মই দি দিছি মই এটা লৈ ল'ম এই দেবৰা লৈছে না চাই বজাৰৰ মাজত নহয় বজাৰৰ মাজত এনেকুৱা খোৱা মজাই বেলেগ না আগতে আমি মানে গুৱাহাটীত যোৱাৰ আগতে বহুত খাইছিলো বজাৰৰ মাজত মানে এনেকুৱা মানে সি থাকে এতিয়া মানে তাকে দি সি নাখালা কিয় কেনে খালি হা এই মজাই বেলেগ ল দৌৰ কাজিয়া লাগি থাকে কাজিয়া লাগচোন তো গাহৰি বজাৰ তো এতিয়া মই গাহৰি ল'ম তো আপোনালোকক দেখাম পংকজ ল'ব গাহৰি বলা সো গাইস গাহৰি চাই মই ইয়াৰ পৰা 1 কিলো লৈ জয়ন্ত 1 কিলো লৈ পংকজ 1 কিলো লৈ নয়ন 1 কিলো লৈ ছয়ফালে আহিলো মাছৰ বজাৰত সো মাছ চাই তো নয়নে ল'লে এটা ভকুৱা মাছ মই এটা সিলভাৰ মাছ লৈ ল'লো তো পংকজে লোৱা নাই বৰ্তমান পংকজে পিছত ল'ব
তইচোন মাছ 5 কেজি ওজনৰ লং বুলি কওঁতে কি 1 কেজি ওজনৰ মাছ লৈছো না লাজতে এতিয়া কিয় লাজ লাগছে তোৰ 5 কেজি ওজনৰ মাছ লম বুলি কৈ তই 1 কেজি ওজনৰ মাছ লৈছি চাচোন ক'ত 1 কেজি 1200 আছে এটা কি 1200 আছে তোৰ 5 কেজি লোৱা মানুহ এতিয়া 1 কেজি লাজ লাগছে হা সো গাইস মই বজাৰৰ পৰা আহি কিনে ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মই এইফালে যাব লগা হ'ল তো মই এতিয়া ৰাতি ভাত চাত খাই লৈ মানে মই এনেকৈ ৰাস্তাত জুই ধৰি দিছোঁ সকলোৱে জুই পুৱাই আছে তো এইফালে বাবুৰ কাৰণে ভেলাঘৰ বনাইছে বাবুয়ে নিজে তো মই তাত মানে লাইট চাইট লগাই দিছোঁ তো এইফালে আপোনাৰ আকৌ এবাৰ মোৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল সো গাইস আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই